হাৰিয়ানা নিৰ্বাচনৰ যি ফলাফল ইতিমধ্যে দুখন ৰাজ্যত ইতিমধ্যে দেশৰ বিধানসভা নিৰ্বাচন চলি আছে আৰু নিৰ্বাচনৰ যি ফলাফল ইতিমধ্যে হাতলৈ আহিছে সেই ফলাফল অনুসৰি জম্মু কাশ্মীৰত ইতিমধ্যে উমৰ আব্দুল্লাক প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ বিপৰীতে কিন্তু দেখিবলৈ পোৱা গৈছে হাৰিয়ানাত কিন্তু ৰাষ্ট্ৰীয় কেইবাটাও সংবাদ মাধ্যমে যি এক্সিট পোল দিছিলে সেই এক্সিট পোলত কিন্তু বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে আৰু ইয়াত হাৰিয়ানাত দেখিবলৈ পোৱা গৈছে তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠনৰ দিশে অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে। ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়াৰ তৰফৰ পৰা যি অগ্ৰগতিৰ খতিয়ান দিয়া হৈছে ইতিমধ্যে 90খন আসনৰ ভিতৰত 3খন আসনত ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে 45খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ যি বিৰোধী দল কংগ্ৰেছ আছিলে কংগ্ৰেছে ইতিমধ্যে 3খন আসনত জয়ী লাভ কৰাৰ বিপৰীতে কিন্তু মাত্ৰ 36খন আসনতে অগ্ৰগতি লাভ কৰিবলৈ দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ বিপৰীতে কিন্তু জনতাই যি ৰায়দান প্ৰদান কৰিছে সেই ৰায়দানত অন্যান্য দললৈ এখন আসন দিয়াৰ বিপৰীতে কিন্তু তৃতীয়বাৰৰ বাবে কিন্তু বিজেপিয়ে ইয়াত খোপনি পুতিবলৈ সক্ষম হৈছে। বিশেষকৈ হাৰিয়ানাত কেইবাটাও ৰাজনৈতিক ইছ্যুৱে বিৰাজ কৰিছিল, বিশেষকৈ বিঘ্নেশ ফকাটকে ধৰি হাৰিয়ানাৰ কৃষকসকলৰ মাজৰ যি বিদ্বেষে বিৰোধীয়ে উপস্থাপন কৰিছিল জনতাৰ মাজত, কিন্তু জনতাৰ যি ৰায় দেখিবলৈ পোৱা গৈছে এইবাৰ কিন্তু পুনৰবাৰ হাৰিয়ানাৰ জনতাই বিজেপি চৰকাৰকে সমৰ্থন দিয়া দেখিবলৈ পোৱা গৈছে। বিশেষকৈ 90খন আসনৰ ভিতৰত 3খন আসনত বিজেপিৰ জয়লাভ আৰু 45খন আসনত ইতিমধ্যে যি ট্ৰেণ্ডিং চলি আছে লিডিং ফ্ৰণ্টত বিজেপি অহা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ কংগ্ৰেছ এই ক্ষেত্ৰত বহু পিছ পৰি থকা দেখিবলৈ গৈছে। ইয়াৰ উপৰিও কিন্তু কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে কিন্তু ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়াৰ বিৰুদ্ধে কিন্তু কেইবাটাও বিস্ফোৰক দাবী উত্থাপন কৰিছে যে ইলেকশ্যনৰ এইবাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাত লেহেমীয়া হৈছে, ইয়াৰ বাবে তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে ইলেকশ্যন অফ কমিশনাৰ অফ ইণ্ডিয়ালৈ। কিন্তু দেখিবলৈ পোৱা গৈছে যে এই যি নিৰ্বাচনী ফলাফল কিন্তু বিজেপিতকৈ কংগ্ৰেছৰ ফলাফল অতি দুৰ্বল হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ বিপৰীতে কিন্তু বিজেপিয়ে অৱশেষত শেষ হাঁহি মাৰিবলৈ যেন সক্ষম হ'ব তাৰেই এক অনুমান দেখিবলৈ পোৱা গৈছে। আমাৰ হাতত অহা তথ্য অনুসৰি পূৰ্বদয় নিউজৰ দৰ্শকসকলক জনাবলৈ বিচাৰিছোঁ যে পুনৰবাৰ হাৰিয়ানাত বিজেপি চৰকাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। চাই থাকক আপোনালোকে আমাৰ এই প্ৰতিবেদন। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে হাৰিয়ানাৰ যি তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনলৈকে বিজেপিয়ে তৎপৰ হৈ পৰিছে আৰু তেওঁলোকৰ লোকসকল তৎপৰ হৈ পৰাৰ বিপৰীতে কিন্তু কংগ্ৰেছে এই ক্ষেত্ৰত এতিয়াও আশা এৰি দিয়া নাই। তেওঁলোকে 3 বজা পৰ্যন্ত তেওঁলোকে ৰাইজক ৰৈ থাকিবলৈ আহ্বান জনাইছে।